নমস্কাৰ আজি আমি ইণ্ডিয়ান কনষ্টিটিউচনৰ 15টা টপ এমচিকিউ আলোচনা কৰিম গতিকে ইয়াৰে প্ৰথমটো কোৱেশ্চন চাওঁ আহকচোন তো ইয়াৰ প্ৰথম কোৱেশ্চনটো আছে দা কনষ্টিটুৱেণ্ট এছেম্বলি ৱাজ সেট একৰ্ডিং টু দা প্ৰপ'জেল অফ কোৱেশ্চন অপশ্যন এ আছে ইয়াত দা ক্ৰিপছ মিছন নম্বৰ বি দা কেবিনেট মিছন নম্বৰ চি মাউণ্ট বেটেন প্লান এণ্ড নম্বৰ ডি ৰাজা গোপালাচাৰী প্লান প্ৰশ্নটো অসমীয়াত আমি যদি বুজিবলৈ যাওঁ কি হ'ব যে কনষ্টিটুৱেণ্ট এছেম্বলি কাৰ মানে প্ৰস্তাৱ অনুসৰি গঠন কৰা হৈছিল তো ইয়াৰ উত্তৰটো আমি কি চাই লওঁচোন আহক ইয়াৰ উত্তৰটো হ'ব যে দা কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰিয়ে ভাৰতত কনষ্টিটুৱেণ্ট এছেম্বলি যিখন সংবিধান সভা সেইখন গঠন কৰা হৈছিল So next question to sound. Next question to that the fundamental duties in the Constitution of India were adopted from ভাৰতৰ সংবিধানত যিখিনি ফাণ্ডামেণ্টেল ডিউটিজ আছে অৰ্থাৎ মৌলিক কৰ্তব্য সেই কৰ্তব্যখিনি ক'ৰ পৰা তুলি অনা হৈছে বা কাৰ আৰ্হিত ভাৰতৰ ফাণ্ডামেণ্টেল ডিউটিজখিনি কনষ্টিটিউশ্যনত অন্তৰ্ভুক্ত কৰা হৈছে অপশ্যন এ কেনেডিয়ান নম্বৰ বি ৰাছিয়ান নম্বৰ চি আমেৰিকান নম্বৰ ডি ফ্ৰেঞ্চ তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব যে ৰাছিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ৰাছিয়ান কনষ্টিটিউশ্যনৰ পৰা ভাৰতৰ যিখিনি ফাণ্ডামেণ্টেল ডিউটিজ সেইখিনি এডপ্ট কৰা হৈছে তো কুৱেশ্যন 3টো চাওঁ আমি নেক্সট কুৱেশ্যনটো হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য ফাণ্ডামেণ্টেল ডিউটিজ যে ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলে ফাণ্ডামেণ্টেল ডিউটিজখিনিৰ বিষয়ে আলোচনা কৰে বা সেইখিনিৰ ওপৰত তেওঁলোকে ডিল কৰে তো কুৱেশ্যন অপশ্যন ইয়াত কি আছে Option A, Article 32. Option B, Article 50. Option C, Article 51. And Option D, Article 51A. তো ইয়াৰ অপশ্যনটো নিশ্চয় আপোনালোকে জানে এইটো জানিবলগীয়া কথা গতিকে ইয়াৰ আনচাৰটো কি ডি আৰ্টিকল 51A আৰ্টিকল 51A ফাণ্ডামেণ্টেল ডিউটিজখিনিৰ বিষয়ে সম্পূৰ্ণভাৱে দিয়া হৈছে নেক্সট কুৱেশ্যন নম্বৰ 4 ইন ইণ্ডিয়া ৰাইট টু প্ৰপাৰ্টি ইজ এ মৰেল ৰাইট লিগেল ৰাইট ফাণ্ডামেণ্টেল ৰাইট নম্বৰ ডি পাৰ্চনেল ৰাইট আৰু চাইনৰ প্ৰশ্নতে কি কৈছে যে প্ৰপাৰ্টি ৰাইট টু প্ৰপাৰ্টি মানে সম্পত্তিৰ অধিকাৰ কিহৰ ভিতৰত পৰিব যে মৰেল ৰাইট লিগেল ৰাইট ফাণ্ডামেণ্টেল ৰাইট পাৰ্চনেল ৰাইট ইয়াৰ শুদ্ধ উত্তৰটো আমি কম যে কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লিগেল ৰাইট একচুৱেলি প্ৰথমতে ফাণ্ডামেণ্টেল ৰাইটছ আছিলে এইটো ইয়াক তাৰ পৰা কাটি লিগেল ৰাইটৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ল The next question number 5. Which article is referred to as the heart and soul of the constitution? মানে ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোনটো আৰ্টিকলক জনা যায় সেই আৰ্টিকলটো কোনটো অপশ্যন আমি যদি চাওঁ যে আৰ্টিকল 352 আৰ্টিকল 123 আৰ্টিকল 32 এণ্ড আৰ্টিকল 31 ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব যে হাৰ্ট এণ্ড সোল কোনটো হয় যিটো আৰ্টিকল 32 ইয়াক কনষ্টিটিউশ্যনৰ হাৰ্ট এণ্ড সোল বুলি কোৱা হয় এটা মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন নম্বৰ 6 which of the following is not included in the fundamental rights in the constitution of India তলত দিয়া কোনটো ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত নপৰে তো কোনটো নপৰে অপশ্যন এ ৰাইট টু এডিকুৱেট মিনছ অফ লাইভলিহুড নম্বৰ বি ৰাইট টু ফ্ৰীডম নম্বৰ চি ৰাইট এগেইনষ্ট এক্সপ্লয়টেশ্যন নম্বৰ ডি ৰাইট টু ইকুৱেলিটি ইয়াৰ অপশ্যনটো নিশ্চয় আপোনালোকে জানে যে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো ৰাইট টু এডিকুৱেট মিনছ অফ লাইভলিহুড নেক্সট কুৱেশ্যন নম্বৰ 7ত কি আছে চাওঁ কুৱেশ্যন নম্বৰ 7ত আছে যে দ্য ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি হেভ বিন এডপ্টেড ফ্ৰম যিটো ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি মানে ৰাজ্যৰ যিটো নিৰ্দেশাত্মক নীতিসমূহ সেইখিনি ক'ৰ পৰা তুলি অনা হৈছে মানে কোনখন কনষ্টিটিউশ্যনৰ আৰ্হিত এই ডাইৰেক্টিভ প্ৰিন্সিপালখিনি অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় সংবিধানত অপশ্যন এ US কনষ্টিটিউশ্যন মানে ইউনাইটেড ষ্টেট অৰ্থাৎ আমেৰিকান কনষ্টিটিউশ্যন নম্বৰ বি আইৰিছ কনষ্টিটিউশ্যন নম্বৰ চি ফ্ৰেঞ্চ কনষ্টিটিউশ্যন নম্বৰ ডি কেনেডিয়ান কনষ্টিটিউশ্যন ইয়াৰ আনচাৰটো কি হ'ব পাৰে চাওঁচোন আমি যে ইয়াৰ অপশ্যনটো হ'ল আইৰিছ কনষ্টিটিউশ্যন অৰ্থাৎ আইৰিছ কনষ্টিটিউশ্যনৰ পৰা আমাৰ ভাৰতৰ যিখিনি ডাইৰেক্টিভ প্ৰিন্সিপালছ সেইখিনি গ্ৰহণ কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 8 আমি যদি চাওঁ কেশৱানন্দ ভাৰতী কেছ ৱাজ এছ'চিয়েটেড উইথ খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন এইটো এটা খুব ইম্পৰ্টেণ্ট কেছ হয় ভাৰতৰ ইতিহাসৰ বা ভাৰতৰ সংবিধানৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ কেছ গতিকে এইটো আমি জনাটো দৰকাৰ ইয়াৰ কিহৰ লগত জড়িত বুলি কৈছে অপশ্যন এ ফাণ্ডামেণ্টেল ৰাইটছ নম্বৰ বি ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি নম্বৰ চি ষ্টেট ৰাইট এণ্ড নম্বৰ ডি আৰ্ম ৰেবেলিয়ন
ইয়াৰ আনসাৰটো নিশ্চয় আমি জানো যে ইয়াৰ আনসাৰটো কি এ ফান্ডামেন্টাল ৰাইটস অৰ্থাৎ কেশৱানন্দ ভাৰতী কেছটো ফান্ডামেন্টাল ৰাইটছৰ লগত জড়িত নেক্সট আহো কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 আছে কি the word socialist was added to the preamble of the constitution of India by which amendment কোনখন সংশোধনীৰ জৰিয়তে ভাৰতৰ প্ৰিএম্বলত কি শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে socialist ইয়াৰ অপচনখিনি কি অপচন A 44th number B 27th number C 21st number D 22nd ইয়াৰ আনসাৰটো আমি চাই লওঁ কি যে social শব্দটো কোনটো এমেন্ডমেন্টত আমি পাইছো 42nd এমেন্ডমেন্টত নেক্সট আমি কোৱেশ্চন নম্বৰ 10 টু চাম কোৱেশ্চন নম্বৰ 10 আছে যেটো যে দা কনস্টিটিউশন অফ ইন্ডিয়া কনস্টিটিউশন ইন্ডিয়াৰ কি হয় এখন কনস্টিটিউশন ৰিজিড হয় ফ্লেক্সিবল কম্বিনেশন অফ ৰিজিডিটি এন্ড ফ্লেক্সিবিলিটি নাইদাৰ ৰিজিড নৰ ফ্লেক্সিবল তাত প্ৰশ্ন কৰিছে এখন কেনেকুৱা ধৰণৰ কনস্টিটিউশন গতিকে ইয়াৰ আনসাৰটো কি হ'ব কম্বিনেশন অফ ৰিজিডিটি এন্ড ফ্লেক্সিবিলিটি ইয়াত মানে ইয়াক আমি পৰিৱৰ্তন কৰিব পাৰো আৰু কিছু ক্ষেত্ৰত ই কি অত্যন্ত কঠোৰ মানে অপৰিৱৰ্তনশীল নেক্সট কোৱেশ্চন নম্বৰ 11 ৰাইট টু ফ্ৰীডম ইজ গ্যাৰান্টেড ইন হুইচ আৰ্টিকল ৰাইট টু ফ্ৰীডম কোন আৰ্টিকলত আমাক দিয়া হৈছে কোনটো দিয়া হৈছে আনসাৰটো চাই লওঁ যদি অপচন কিটা আমি চাই লওঁ 17 19 18 and 20 ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব 19th নেক্সট কোৱেশ্চন নম্বৰ 12 টুলে আমি যাম নেক্সট কোৱেশ্চন আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ইজ ডাইৰেক্টিভ প্ৰিন্সিপাল ষ্টেটৰ যেটো ডাইৰেক্টিভ প্ৰিন্সিপাল হয় মানে ৰাজ্যৰ নিৰ্দেশাত্মক নীতিবোৰ কি হবে জাস্টিফায়েবল নন জাস্টিফায়েবল ম্যান্ডেটৰী অৰ নন অফ দিস ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব বি নন জাস্টিফায়েবল নেক্সট কোৱেশ্চন লৈ যাম আমি কোৱেশ্চন নম্বৰ 13 the word secularism was added to the preamble of the constitution of India by which amendment কোনখন সংশোধনীৰ জৰিয়তে সেকুলাৰিজম শব্দটো প্ৰিএম্বলত সংযোগ কৰা হৈছিল অপচন কিটা চাই লওঁ 40th 42nd 44th 46th ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো 42nd অৰ্থাৎ 42nd এমেন্ডমেন্ট আমাক কি শব্দটো দিলে সেকুলাৰিজম শব্দটো দিলে নেক্সট আহিম আমি the election to the local government bodies are made mandatory by which amendment যে local government যেনেকে ধৰ পঞ্চায়ত হ'ব পাৰে বা মিউনিসিপাল হ'ব পাৰে এইবিলাকৰ ইলেকশনৰ কাৰণে যেটো প্ৰসিডিউৰ হেতু আমাক কোনে দিলে হেতু দিলে আমাক অপচন কিটা চাই লওঁ 72nd 73rd 64th 63rd ইয়াৰ আনসাৰটো কোনটো হ'ব 73rd নেক্সট আমাৰ লাষ্ট কোৱেশ্চন হ'ব আজিৰ কাৰণে আজি লাষ্ট কোৱেশ্চনটো কি পঞ্চায়ত Raj is included in Panchayat Raj code included আছে union list concurrent list state list residuary power ইয়াৰ আনসাৰটো কি হ'ব পাৰে নিশ্চয় আমি জানো ইয়াৰ আনসাৰটো হ'ব state list অৰ্থাৎ পঞ্চায়ত ৰাজৰ পাৱাৰটো state list অৰ্থাৎ ৰাজ্যৰ ওচৰত থাকে গতিকে কোৱেশ্চনখিনি ইমানেই 15টা কোৱেশ্চন আমাৰ আজি কৰিলো আমি গতিকে ভিডিঅটো মানে ধন্যবাদ